ব্লগটো আৰম্ভ কৰিছোঁ। আজি আমি শেৱালীৰ বান্ধৱী পূৰ্ণিমাৰ ৰুমলৈ আহিছোঁ। কি কৰিম আৰু দুইটা ল'ৰা ঘৰলৈ গুচি গ'ল, সেইকাৰণে বোলো এতিয়া আমিও এপাক ফুৰি আহোঁ। এয়া শেৱালী, এয়া ইভা, লগতে আমাৰ ধুনু নেন্সি। হাই কৈ দিয়ে ধুনু। হাই হাই হাই। নাচি দিয়া নাচি দিয়া। কালি যাওক নাচক। এই বমা নাচি আছে, ধুনীয়া বমা নাচি আছে, তই নাচ। এইফালে আমাৰ কাৰণে আলহীৰ কাৰণে যোগাৰ কৰি আছে ঘৰৰ গৃহস্থ। এইফালে পুৰি বনাব ধৰিছে, এইফালে গাখীৰ চাহ আৰু এইফালে পায়স। একদম দেখাই দিছোঁ, এয়া পায়স বনি আছে। এতিয়া আমি যাব ওলালোঁ। পূৰ্ণিমাই পায়স লুচি ভাজি ধুনীয়াকৈ বনাই খোৱালে ইমাৰ্জেঞ্চি কৰি। আমি এতিয়া যাওঁ, বেছি মানুহজন ভাত বনাব লাগিব। আমি যাওঁ এতিয়া, বাই। ভাগৰ লাগি যায় এইকণতে। ভাত নাজি ভাত বনাইছা তুমি? বনোৱা না ন মামা ন ভাত বনোৱা। টেষ্টি মোক দিছা, মই খাওঁ দেই। টেষ্টি। আৰু এয়া বিন গাজৰ ভজা কেৰাহীটোতে চাউলটো ভাজি দিছোঁ। এতিয়া পিঁয়াজ, লং, ইলাচি আৰু দালচেনি ইয়াত দিলোঁ। ইয়াতে এইখিনি এতিয়া মিলাই দিম। মোৰ মাংস ৰেডি আৰু এইফালে পোলাও বনি আছে আৰু হৈ যাব সোনকালে। খাই বৈ আৰু শুব লাগে। এয়া খাব লৈছে পোলাও। কেনেকুৱা হৈছে খাইতো লওক। খাই আছে। এইফালে মই লৈছোঁ খাবলৈ আৰু খাওঁ।